প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে ধূৰ্ত শিয়াল। এখন বৰ ডাঙৰ হাবিত এটা সিংহ আছিল আৰু বনৰ ৰজা সিংহ লাহে লাহে বুঢ়া হৈ আহিব ধৰিছে। আৰু সেইবাবেই বনৰ ৰজা সিংহই আগৰ নিচিনাকৈ বৰ বেছি চিকাৰো কৰিব নোৱাৰা হৈ আহিছে। তাৰ ফলতেই বনৰ ৰজা সিংহই প্ৰায়ে ভোকতো থাকিব লগা হৈ পৰিছে আৰু লাহে লাহে এদিন দুদিনকৈ সি দুৰ্বলো হৈ আহিব ধৰিছে। তেতিয়া বনৰ ৰজা সিংহই তাৰ জীৱনৰ এই দুৰৱস্থা দেখি মনতে এটা কথা ভাবিলে। এনেকৈনো আৰু মই কিমান দিন থাকিম? নাই, মই কিবা নহয় কিবা এটা ব্যৱস্থা কৰিবই লাগিব, যাৰ বাবে মই সহজতে আহাৰ খাবলৈ পাওঁ। আৰু তাৰ বাবে মই কাৰোবাৰ লগত বন্ধু পাতিব লাগিব। হয়তো শিয়াল। মই জনাত এই হাবিত এই শিয়ালতকৈও আৰু বুদ্ধিমান প্ৰাণী কোনো নাই। গতিকে মই এই শিয়ালৰ লগতে কিবা এটা কৰিব লাগিব। মোৰ মৰমৰ ভাই শিয়াল, চাওঁ ওচৰলৈ আছোন, ওচৰলৈ আহ। মোৰ তোৰ লগত এটা বৰ ডাঙৰ কথা আছে, বৰ জৰুৰী কথা আছে, চাওঁ ওচৰলৈ আহ। মহাৰাজ, গৈছো। ভাই শিয়াল, তইতো জানই মই তোক কিমান ভাল পাওঁ, কাৰণ তই এই গোটেই হাবিখনৰ ভিতৰতে একমাত্ৰ চতুৰ প্ৰাণী। আৰু সেইবাবে মই এটা কথা ভাবিছো, বুজিছ শিয়াল, তই আজিৰে পৰা মোৰ হবি মুখ্যমন্ত্ৰী। আৰু মই এইটো বিচাৰিছো যে তয়ো যাতে মোক এই ৰাজ্যখনৰ ৰাজকাজ চলোৱাত সহায় কৰ। শিয়ালটো চতুৰ আছিলেই আৰু সি বনৰ ৰজা সিংহৰ কথাবোৰো সহজত ল'ব পৰা নাই আৰু কথাবোৰ না বুলি ক'বলৈও সাহসো কৰা নাই। মহাৰাজ, আপোনাৰ এই কৃপাত মই ধন্য হলো মহাৰাজ। আৰু মহাৰাজ, মোৰ প্ৰাণ দি হলেও আপোনাক সহায় কৰাটো মোৰ কৰ্তব্য মহাৰাজ। ঠিক আছে, তেনেহলে শুন, তইতো জানই মই এই বনৰ ৰজা, আৰু ৰজা হৈ কোনোবা আহাৰৰ বাবে পাছে পাছে দৌৰি ফুৰাটো মুঠেই ভাল নেদেখে। সেইকাৰণে শিয়াল ভাই, তই মোলৈ আজিৰে পৰা এটা কাম কৰিব লাগিব। তই প্ৰতিদিনে মোলৈ আহাৰ গোটাব লাগিব, আৰু মই জানো যে তই এই কাম সহজতে কৰিব পাৰিবি। হ'ব মহাৰাজ, আপুনি চিন্তা নকৰিব, মই আপোনাৰ এই আজ্ঞা মনে প্ৰাণে পালন কৰিম। অৱশেষত যিহকে ভাবিছিলো সেয়াই হৈছে। ধূৰ্ত শিয়ালে সেইদিনাখন বনৰ ৰজা সিংহৰ আদেশত আহাৰ বিচাৰি গল। শিয়ালে বনৰ ৰজা সিংহলৈ বুলি হাবিৰ মাজতে বহু দেৰি আহাৰ বিচাৰিলে, কিন্তু এতিয়ালৈকে শিয়ালৰ দৃষ্টিত একো এটা পৰা নাই। আৰু এনেকৈ বহু দেৰি আহাৰ বিচাৰি থকাৰ পাছত এসময়ত শিয়ালে এটা শকত আবত নোদোকা গাধক চৰি থকা দেখিলে। সৌটো দেখোন গাধ, বৰ একেবাৰে শকত আবত হৈ আছে। নাই, মই ইয়াকে কিবা এটা কৰিব লাগিব। আৰে গাধ বন্ধু, তই তাৰমানে ইয়াতহে লুকাই আছ? মই তোক এনে এমাহ দিন এই হাবিখনত অনাই বনাই বিচাৰি ফুৰিছো। কিয়? মই দেখোন এইকেইদিন ইয়াতেই আছো, কিন্তু তই মোক কচোন, তোৰনো মোক বিচাৰিবলৈ ইমান কিনো প্ৰয়োজন হল? বন্ধু গাধ, মই তোলৈ এটা বৰ ভাল বাতৰি আনিছো, বুজিছ? দেখিছো তোৰ লাহে লাহে ভালৰ দিন আহিছে। মই বনৰ ৰজা সিংহৰ ওচৰৰ পৰা এটা বাতৰি লৈ আহিছো। বনৰ ৰজা সিংহই তোক মন্ত্ৰী পাতিব লৈছে, মহামন্ত্ৰী। আৰু বনৰ ৰজা সিংহই মোক এই কথা কবলৈকে তোৰ ওচৰলৈ পঠিয়াইছে। কি? বনৰ ৰজা সিংহই মোক মন্ত্ৰী পাতিছে? মোৰ দেখোন কথাবোৰ শুনিয়ে কিবা ভয় লাগিব ধৰিছে, আৰু মই সেই পদৰ যোগ্যও নহওঁ। অনুগ্ৰহ কৰি মোক এনেকৈয়ে থাকিবলৈ দে। বন্ধু গাধ, তই নিজেই বাৰু নিজৰ যোগ্যতাবোৰ কেনেকৈ দেখিবি? এয়াইতো তোৰ এটা ভাল গুণ হয়। আৰু মহাৰাজে তোৰ কথা বহুত শুনি থৈছে, সেইকাৰণে মহাৰাজে তোক লগ পাব বিচাৰিছে। তই কৰ্মমুখী হয়, বিশ্বাসী হয়, সেইকাৰণে তই মহাৰাজে তোক মহামন্ত্ৰী পাতিছে, বুজিছ? বন্ধু শিয়াল,
মহাৰাজে যদি সঁচাই তেনেকৈ কৈছে। আৰে কৈছে মানে বন্ধু গাধ, কৈছেই, সাক্ষাৎ মোৰ আগত কৈছে মহাৰাজে। আৰু বন্ধু মই জনাত তোৰ জীৱনলৈ অহা এই সোণালী সুযোগ কেতিয়াও এৰিব নালাগে দেই, নহলে কিন্তু বৰ পস্তাব লাগিব, কৈ থলো মই। বন্ধু শিয়াল, তই ঠিকেই কৈছ যেনে পাইছো। বল তেনেহলে মহাৰাজৰ ওচৰলৈকে যাওঁ। বন্ধু গাধ, তই দেখোন মহাৰাজৰ ওচৰলৈ আহি একেবাৰে থৰ লাগি পৰিলি। আগলৈ হে মহাৰাজ, এই আমাৰ মহামন্ত্ৰী একেবাৰে বিনম্ৰ স্বভাৱৰ। সি চাগে আপোনাক দেখি অকণমান লাজ কৰিছে মহাৰাজ। মোৰ এই বিনম্ৰ স্বভাৱবোৰেই ভাল লাগে। মই নিজেই তাৰ ওচৰলৈ যাওঁ। ওচৰতে এটা শকত আবদ গাধক দেখি বনৰজা সিংহই ভোকত থাকিবই পৰা নাই, আৰু সুবিধা বুজি বনৰজা সিংহই গাধক ধৰিবলৈ বুলি জাপ দিব লওঁতেই গাধই পলাই পত্তং দিলে। তোৰ পৰিকল্পনা দেখোন সফল নহল। চিকাৰ হাতৰ পৰা পলাই গল। যা সেই গাধক আকৌ লৈ আগৈ, নহলে তোৰ নিস্তাৰ নাই। মহাৰাজ, আপুনি খৰধৰ কৰিলে। আপুনি খৰধৰ কৰিব নালাগিছিলে। মই কিবা এটা বুদ্ধিৰে আপোনাৰ ওচৰলৈ গাধক আনিলো হলে। বাৰু আপুনি নিশ্চিন্ত হৈ থাকক, মই আকৌ এবাৰ গাধৰ ওচৰলৈ গৈ আপোনাৰ ওচৰলৈ অনাৰ ব্যৱস্থা কৰি আছো। আৰে বন্ধু গাধ, তই দেখোন বৰ অদ্ভুত প্ৰাণী। অন্ততঃ তই মহাৰাজৰ আগততো তেনেকুৱা কৰিব নালাগে। সেই মহাৰাজে কি বুলি ভাবিছে বাৰু? মই বৰ ভয় খাই গৈছিলো বুজিছ। মই ভাবিছো মহাৰাজে মোক খাবলৈ জঁপিয়াব লৈছে। তই গাধ যে গাধই হৈ থাকিলি। মহাৰাজে যদি তোক মাৰো বুলি কয় তই জানো বাচিব পাৰ? আচল কথাটো সেইটো নহয় বন্ধু। মহাৰাজে এই ৰাজ্যৰ কিছুমান গোপন কথা তোক কাণে কাণে কবহে লৈছিল, আৰু তাতেই তই পলাই পত্তং দিলি। কি বুলি ভাবিছে মহাৰাজে? যা এতিয়া মহাৰাজৰ ওচৰত ক্ষমা খোজগৈ। আৰু যদি বন্ধু তই এবাৰ যদি এই হাবিৰ মহামন্ত্ৰী হ, তেনেহলে তোৰ কিমান সন্মান বাঢ়িব তই সেই কথা ভাবিছনে নাই? বন্ধু বল। গাধৱে পুনৰ ঘূৰি অহা দেখি বনৰজা সিংহৰ আৰু বেছিকৈহে ভোক লাগিব ধৰিছে। কিন্তু এইবাৰ সিংহই আগৰ বাৰৰ দৰে খৰধৰ নকৰিলে। হে পলাই কিয় গৈছ বন্ধু? ভয় খাব নালাগে। ওচৰলৈ আহ। তই আজিৰে পৰা এই বনৰ মহামন্ত্ৰী। যা বন্ধু, তই আজিৰে পৰা এই বনৰ মহামন্ত্ৰী। মহাৰাজ প্ৰণাম। ভুলৰ বাবে ক্ষমা কৰিব। বছ, আৰুনো কি আছিল। সেই সুবিধাতে এইবাৰ বনৰজা সিংহই গাধক এনেকুৱা বেয়াকৈ আক্ৰমণ কৰিলে, সেই আক্ৰমণত গাধৰ প্ৰাণ বায়ু উৰি গল। মহাৰাজ ৰবচোন ৰব, মোৰ আপোনালৈ এটা অনুৰোধ আছে। মই গম পাইছো মহাৰাজ, আপুনি বৰ ভোকত আছে। তথাপিও মহাৰাজ, আপুনি যদি স্নান কৰি ভোজন কৰে তেনেহলে বৰ আৰাম পাব। তই ঠিকেই কৈছ। মই স্নান কৰিয়েই ভোজন কৰিম। মই স্নান কৰি অহালৈকে তই গাধটো ভালকৈ লক্ষ্য কৰি থাকিবি, যাতে কোনেও হাত নলগায়। মই যদি মোৰ চতুৰালীয়ে পুনৰ গাধক ঘূৰাই ননা হলে সিংহই কেনেকৈ ভোজন পালে হলে? সিংহই দেখোন তাৰ মূৰ্খামিৰ বাবে হাতৰ পৰাই তাৰ আহাৰ হেৰুৱাইছিল, আৰু মইহে পুনৰ ঘূৰাই আনিলো। সেই গতিকে এই গাধটোৰ ভাল ভাল বস্তুবোৰত মোৰহে অধিকাৰ আছে। সেই বুলি ধূৰ্ত শিয়ালে বনৰজা সিংহই স্নান কৰিবলৈ যোৱা সময়খিনিতেই মনে মনে গাধটোৰ মগজুবোৰ খাবলৈ ধৰিলে। আৰে ইয়ালৈ কোন আহিছিল? গাধৰ মাথাটো দেখোন ফালি আছে। মহাৰাজ, কথাটো শুনি মই বৰ দুখ পালো মহাৰাজ। বুজিছে মহাৰাজ, মই এই গাধটোৰ পৰা মোৰ দুচকু আঁতৰ হবই দিয়া নাই মহাৰাজ। আৰু ইয়ালৈ কোনো অহা নাই মহাৰাজ। ইয়াক কোনো চোৱাই নাই মহাৰাজ।
আপুনি দেখোন এই গাধটোক ইমান বেয়াকৈ মূৰতে আক্ৰমণ কৰিছিলে মহাৰাজ। ঠিক আছে বাৰু। এই গাধটোৰ মগজুবোৰ নাই দেখোন, কোনে খালে? মহাৰাজ, গাধৰ মগজু নাথাকে নহয়। তাৰ মগজু থকা হলে সি দ্বিতীয়বাৰ কেতিয়াও আপোনাৰ ওচৰলৈ নাহে মহাৰাজ। তই ঠিকেই কৈছ। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।